নমস্কাৰ বন্ধু বান্ধৱীসকল। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে যোৱাকালি মাজনিশা ফেচবুক লাইভত কান্দি কান্দি সমগ্ৰ দৰ্শক ৰাইজক অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ বসুই তেখেতক মাননি আদায় দিয়াৰ সময়ত কৰা অপব্যৱহাৰৰ কথা সমগ্ৰ দৰ্শক ৰাইজক জনাইছে। আহকচোন তেখেতৰ সৰু ভিডিঅ' ক্লিপখিনি আমি চাই লওঁ। ইয়াত কি হৈছে পৰিস্থিতিটো মানে আপোনাৰ অনুষ্ঠানবোৰতো ঠিকেই চলি আছে, কিন্তু আজি মই কথা এটি মানে শ্বেয়াৰ কৰিবলৈ লৈছোঁ। যিহেতু আমাৰ অনুষ্ঠান কৰাৰ বিনিময়ত আমি সকলোৱে জানো পইচাটো লোৱা যায়, কৰ্ম কৰা হয়, প্ৰফেশ্যনটো ভাল পোৱাৰ কাৰণে কৰি আছোঁ নিজৰ এটা। গতিকে অভিনয়টো নিজৰ পেচা বুলি নকওঁ, ভাল পাওঁ, মনেৰে কৰোঁ, শ্ৰদ্ধাৰে কৰোঁ, কিন্তু তাৰ বিনিময় যেতিয়া পোৱা নাযায় সেই তেতিয়া বহুত দুখ লাগে। গতিকে আজি থিয়েটাৰখনৰ হৈ পেলাই একো ক'বলৈ অভিযোগ দিবলৈ নাই, কিন্তু থিয়েটাৰখনৰ যিজন প্ৰযোজক আমাৰ জ্যোতিপদ তালুকদাৰ, তেখেতলৈ বহুত ডাঙৰ এটা অভিযোগ দিম বুলিয়ে ক'ম, যিহেতু কথাখিনি ক্লিয়াৰলি ক'বলৈ লৈছোঁ। আজি বৰ্তমান এতিয়া বাজিবলৈ ধৰিছে 2টা, অলমষ্ট চাগে 2টা বাজিব হৈছে। এতিয়া সময় হৈছে 1:53, আৰু 7 মিনিটৰ পিছত 2টা ৰাতি বাজিব। গতিকে এই 2টা বজালৈ মই বৰ্তমান অনুষ্ঠান শেষ কৰি আছোঁ পেণ্ডেলতেই। পেণ্ডেলত থকাৰ কাৰণটো হ'ল আজি প্ৰযোজকজনে মোক তেখেতৰ মোৰ যিটো পে'মেণ্ট সেইটো দিবলগীয়া কথা আছে। আজি বুলি নহয়, অৱশ্যে এই থিয়েটাৰখনত মই প্ৰথম প্ৰায় যিটো মোৰ পে'মেণ্ট লৈ খেলি মেলি পাই আহিছোঁ। গতিকে বহুদিন ধৈৰ্য ধৰি তেনেকৈ মই এডজাষ্টমেণ্টত কাম কৰি আহিছোঁ। আৰু আজি কি হৈছে পৰিস্থিতিটো মানে তেখেতে মোক যোৱাকালি মোক আজি এটা পে'মেণ্ট দিয়াৰ কথা আছিলে। যিহেতু বহুতখিনি মোৰ পে'মেণ্ট পেণ্ডিং হৈ আছে, গতিকে আজি এটা পে'মেণ্ট দিয়াৰ কথা আছিলে। গতিকে মই বহুতখিনি সিদ্ধান্ত লৈ পেলাই এই থিয়েটাৰখনত আছোঁ এতিয়ালৈকে। আৰু কালি মানে কথাখিনি অকণমান মই যেতিয়া বহুত টানকৈ তেখেতক ক'লোঁ যে পইচা পে'মেণ্টখিনি নহ'লে অকণমান দিগদাৰ হয় সময়মতে, যিহেতু আমি বেমাৰে আজাৰে যিয়েই নহওক আমাৰ পৰিস্থিতি আমি অনুষ্ঠান কৰি থাকিব লাগে। গতিকে কালি কথামতে তেখেতৰ আজি পে'মেণ্ট দিয়া কথা। আৰু আজি যেতিয়া অনুষ্ঠান শেষ হ'ল, অনুষ্ঠান শেষ উঠি আমি ইয়াতে পেণ্ডেলতে মই প্ৰায় ৰাতি ভাত খাওঁ বাহিৰত থাকিলে। আৰু ৰাতি ভাত খাই উঠি যেতিয়া মই গ্ৰীণ ৰুমত বহি আছোঁ, তেখেতে কোৱা মতে মোৰ আজি শ্ব' শেষ হোৱাৰ পিছত মোক তেখেতৰ যিটো মোৰ পে'মেণ্ট সেইটো তেখেতে দিব। তেখেতৰ একো খবৰ নাই, সম্পাদকৰ একো খবৰ নাই বুলি মই 1 ঘণ্টামান ৰখিলোঁ। মই সম্পাদকলৈ ফোন কৰিলোঁ, হীৰক জ্যোতি, তেখেতলৈ ক'লোঁ। তেখেতে কৈছে বা মই আপোনাক কৈ আছোঁ, আপুনি জ্যোতিপদাক ফোন কৰক, জ্যোতিপদা আপোনাক ফোন কৰিব। মই ক'লোঁ ফোন কৰা নহয়, আজিতো পে'মেণ্ট দিয়াৰ কথা আছিলে, যিহেতু ফাৰ্ষ্ট ডে' আৰু তেখেতৰ কথা মতে আজি মোক পে'মেণ্টটো দিয়াৰ কথা আছিলে। গতিকে মোক ফোন কৰিবলৈ কোৱা তেখেতে মোলৈ ফোন নাই। তাৰপিছত মই আকৌ প্ৰযোজক জ্যোতিপদ তালুকদাৰলৈ ফোন কৰিলোঁ। তেখেতে ক'লে অকণমান সময় ৰখা, মই গৈ আছোঁ। তাৰপিছত আৰু আধা ঘণ্টা মই ৰখিলোঁ, নাই বুলিও 1টা বাজিব হ'ল। এতিয়া 1টা বজালৈ ৰখি আধা ঘণ্টা ৰখাৰ পাছত তেখেতৰ একো ফোন নাই, খবৰ খাতি নাই। তেখেতে পেণ্ডেলতে বহি তেখেতৰ বন্ধুবোৰৰ লগত তেখেতে কথা পাতি আড্ডা পাতি আছে। তেখেতৰ ইমানখিনি তেখেতৰ দায়িত্ব নাই যে এজন শিল্পীক তেখেতে ৰখাই থৈছে পে'মেণ্ট দিম বুলি। তেখেতৰ ইমানখিনি তেখেতে জানে যে এজনী ছোৱালী মানুহক পেণ্ডেল এটাত 1:30 বজালৈকে ৰখাই পেলাই তেখেতে এইখিনিও কোৱাটো দৰকাৰ বুলি নাভাবে যে তেখেতৰ পে'মেণ্টটো আজি দিব পাৰিম নে নোৱাৰিম। তেখেতৰ কোনো সেই বিষয়ে একো জনোৱা নাই। গতিকে এতিয়া বৰ্তমান 2টা বাজিব হ'ল, তেখেতৰ 2টা বাজিলে অলৰেডি। 2টা বজাৰ লগে লগে তেখেতে যেতিয়া মই ফোন কৰি পেলাই সুধিছোঁ যে পে'মেণ্টটো কি হ'ব, তেতিয়া কৈছে মই দিব নোৱাৰিম। আৰু এইটো কথা খুব বেয়া লাগে যে তেখেতে শিল্পী বুলি নহয়, এজনী ছোৱালীক ইমানখিনি কষ্ট দিয়াৰ তেখেতৰ ৰাইট নাই। প্ৰথম কথা, কাৰণ ময়ো এখন ঘৰ এৰি আহিছোঁ, মোৰো কষ্ট আছে, শাৰীৰিক কষ্ট, মানসিক কষ্ট সেইটো আছেই। গতিকে তেখেতৰ সেইখিনি ক্ষেত্ৰত তেখেতৰ কোনো ৰাইট নাই এজনী ছোৱালীক তেনেকৈ শিল্পী এজনক পে'মেণ্ট দিম বুলি ৰখাই বহাই পেলাই তেখেতে নিজে পেণ্ডেলত আড্ডা পিটি আছে তেখেতৰ বন্ধুবৰ্গৰ সৈতে। গতিকে ইমানখিনি হৈ যোৱাৰ পাছত মই নাভাবোঁ যে
তেখেতক লৈ পেলাই বা তেখেতৰ মোৰ যিখন থিয়েটাৰ তেখেতৰ প্ৰতি মোৰ কিবা এটা দায়িত্ব থকাটো উচিত কাৰণ তেখেতে যদি মোৰ কথা নেভাবি পেলাই মোৰ কথা চিন্তা নকৰি তেখেতে ইমান কেজুৱেলি কথাখিনি লৈছে আৰু মই 2-3বাৰ ফোন কৰাৰ পিছতো তেখেতে সেই আড্ডাৰ পৰা তেখেতে উঠি অহা নাই তেখেতে এতিয়াও সেই তাতে বহি আছে তেখেতে গুৰুত্ব বুলি নেভাবে গতিকে মই ভাবোঁ এই থিয়েটাৰখনত থকাৰো মোৰ হয়তো মোক ডিজাৰ্ভ নকৰে বা মই এই থিয়েটাৰখনক ডিজাৰ্ভ নকৰোঁ গতিকে ময়ো মোৰ কষ্ট কিছুমান অথলে যোৱা যেনেই পাওঁ গতিকে হয়তো মই কালিৰ ভিতৰত খুব ডাঙৰ ডিচিশ্যন এটাই ল'ম